তেখেতসকলক অৰ্পণ কৰিছে। তাৰ প্ৰতিবাদত সদৌ চাওতাল ছাত্ৰ সন্থাই অসম চৰকাৰক স্পষ্টভাৱে আমি হুকিয়াই দিছিলোঁ যে খিলঞ্জীয়া চাওতালসকলক জাতিগত প্ৰমাণপত্ৰ চাওতাল হিচাপে দিব লাগে। প্ৰথম কথা, চাওতালসকলক কোনোবা বুনিয়াৰ হাতত গতাই দি চাওতালে অসম চৰকাৰে নিজৰ দায়িত্ব ইয়াতেই যে সামৰিব, সেই কথা কেতিয়াও হ'ব নোৱাৰে। আমি অসম চৰকাৰ আমাৰ অভিভাৱক হয়, অসম চৰকাৰ আমাৰ গাৰ্জেন হয়। তেখেতক আহ্বান জনাইছোঁ, অসমত থকা খিলঞ্জীয়া চাওতাল জনগোষ্ঠীৰ পৰা যদি আপুনি দুটা বস্তু লাভ কৰিছে, এটা হ'ল ভোট আৰু এটা হ'ল ৰাজহ। এই ভোট আৰু ৰাজহ পোৱাৰ পিছত অসম চৰকাৰে কেলেই কোন যুক্তিত চাওতালসকলক বনিয়াৰ হাতত গতাই দিব বিচাৰিছে? যি জনগোষ্ঠী 70 বছৰে গোলামীৰ নিচিনা ব্যৱহাৰ কৰা হ'ল, স্বাধীন দেশৰ পৰাধীন নাগৰিক হিচাপে ব্যৱহাৰ কৰা হ'ল, শোষিত কৰা হ'ল, নিৰ্যাতিত কৰা হ'ল। 70 বছৰে চাওতাল জনগোষ্ঠীৰ নামত এটকাও বাজেট কৰা নহ'ল। সেই জনগোষ্ঠী আজি অস্তিত্বৰ সংকটত, সেই জনগোষ্ঠী আজি আত্মসন্মানৰ সংকটত। আমি শংকিত অনুভৱ কৰিছোঁ, আমাৰ জনগোষ্ঠীটো অনাগত দিনত জীয়াই থাকিব নে নাই, আমাৰ কলা কৃষ্টি সংস্কৃতি জীয়াই থাকিব নে নাই, তাৰ প্ৰতিবাদত আজি সদৌ চাওতাল ছাত্ৰ সন্থাই অসম চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ আৰু দাবী উত্থাপন কৰিছোঁ যে চাওতাল ছাত্ৰ সন্থাই বৃহত্তৰ অসমখনত গণ আন্দোলন সৃষ্টি কৰাৰ পিছত আজি ওদালগুৰিৰ ৰাইজে ওলাই আহি চাওতাল ছাত্ৰ সন্থাৰ লগত সহযোগ কৰিছে আৰু কৈছে বিগত দিনত অসম চৰকাৰে চাওতাল জনগোষ্ঠী শোষণ কৰিলে, প্ৰতাৰণা কৰিলে, প্ৰবঞ্চনা কৰিলে। আৰু সেই অসম চৰকাৰে আজি চাওতাল জনগোষ্ঠীৰ পবিত্ৰ সংবিধানৰ 342 নং অনুচ্ছেদত চাওতাল জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰদান কৰা নাই। আজি চাওতালী ভাষা অষ্টমূলিত অনুসূচীত অন্তৰ্ভুক্ত কৰা হ'ল। সেই অনুসাৰে চাওতাল জনগোষ্ঠীয়ে নিজৰ ভাষাত পঢ়িবলৈ সুযোগ সুবিধা পোৱা নাই। আৰু অসম চৰকাৰে পবিত্ৰ ভূমিপুথিত চাওতাল জনগোষ্ঠীৰ সংৰক্ষিত শ্ৰেণী হিচাপে দিয়াৰ পিছতো আজি কিহৰ তাৰণাত কোন অসমখনক উন্নয়ন কৰিব বিচাৰিছে? অসম চৰকাৰে চাওতাল জনগোষ্ঠীক চাহ জনগোষ্ঠী হিচাপে নামাকৰণ কৰিব বিচাৰিছে। আমি ধিক্কাৰ জনাইছোঁ আৰু অসম চৰকাৰক হুকিয়াই দিব বিচাৰিছোঁ, চাওতাল জনগোষ্ঠীক প্ৰতাৰণা কৰি, চাওতাল জনগোষ্ঠীক সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰি আমি অসমখনক কেতিয়াও আগবঢ়াই লৈ যাব নোৱাৰে। এই নিৰ্যাতিত চাওতাল জনগোষ্ঠীৰ অধিকাৰ আমাক লাগিবই, ইয়াৰ কোনো বিকল্প নাই। অসম চৰকাৰে চাওতাল জনগোষ্ঠী অনাগত দিনত যাতে জনজাতিকৰণৰ অধিকাৰ যাতে সাব্যস্ত কৰিব নোৱাৰে, ভূমিৰ অধিকাৰ যাতে সাব্যস্ত কৰিব নোৱাৰে আৰু ভাষাৰ অধিকাৰ সাব্যস্ত কৰিব নোৱাৰে, তাৰ সম্পূৰ্ণ ৰাজনীতিক চক্ৰান্তত চাওতাল জনগোষ্ঠীক ঘুমাই দিব বিচাৰিছে। আমি অসম চৰকাৰক হুকিয়াই দিব বিচাৰিছোঁ, সময় থাকোঁতে চাওতাল ছাত্ৰ সন্থাই সমগ্ৰ অসমত এক বৈপ্লৱিক সংগ্ৰাম ষ্টাৰ্ট কৰিছে। এই সংগ্ৰামক অসম চৰকাৰে শ্ৰদ্ধা সহকাৰে লওক আৰু আলোচনাৰ মজিয়াত আনি সমস্যাটো সমাধান কৰিবলৈ চেষ্টা কৰক। অনাগত দিনত সদৌ চাওতাল ছাত্ৰ সন্থাই আইনী প্ৰক্ৰিয়াৰে ইয়াৰ সমাধান উলিয়াব। আৰু অসম চৰকাৰে যদি চাওতাল জনগোষ্ঠীৰ গণ আন্দোলনক যদি বিশ্বাস নকৰে, তেতিয়াহ'লে ইয়াৰ পিছত যি গণতান্ত্ৰিক আন্দোলন হ'ব, তাৰ পৰিণতিত যদি অসমত কিবা অপ্ৰীতিকৰ সৃষ্টি হয়, তাৰ কাৰণে কিন্তু অসম চৰকাৰ জগৰীয়া হ'ব। হয়, আজি দেখিছোঁ এটা ইউনিক প্ৰতিবাদ, বিভিন্ন আপোনালোকৰ বিভিন্ন বাদ্যযন্ত্ৰ, কৃষ্টি সংস্কৃতিৰ প্ৰতিবাদৰ মাজত প্ৰদৰ্শন কৰিছে, কি ক'ব? হয়, নিশ্চিতভাৱে আমি ক'ব পাৰোঁ যে আমাৰ যিটো চাওতাল জনগোষ্ঠী সকলো পৰিচয় আছে থকাৰ স্বত্তেও যিখিনি আমাক চাওতাল জনগোষ্ঠী চাহ জনগোষ্ঠীৰ লগত তুলনা কৰিব বিচাৰিছে, আমি সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ। আৰু তাৰ প্ৰতিবাদত আজি সদৌ চাওতাল ছাত্ৰ সন্থাই ওদালগুৰি জিলা সমিতিৰ উদ্যোগত আৰু কেন্দ্ৰীয় সমিতিৰ সহযোগত আজি এই বিশাল সমুদল উলিয়াইছোঁ। আৰু ইয়াত যিখিনি চাওতাল জনগোষ্ঠী হ'বৰ কাৰণে যিখিনি বাদ্যযন্ত্ৰ প্ৰয়োজন, সেইখিনি বাদ্যযন্ত্ৰ আমি ব্যৱহাৰ কৰিছোঁ বা সাংস্কৃতিক প্ৰতিবাদ ৰূপায়ণ কৰিছোঁ। আৰু এই প্ৰতিবাদত আমি অসম চৰকাৰক এইটোকে বুজাব বিচাৰিছোঁ যে আমি চাওতাল জনগোষ্ঠী হয়, অতীততো আছিলোঁ, বৰ্তমান আছিলোঁ, ভৱিষ্যতেও থাকিম। গতিকে কোনো প্ৰশ্ন নুঠে যে আমি চাহ জনগোষ্ঠীৰ লগত তুলনা কৰি আৰু আমাৰ অধিকাৰ দিব বিচাৰিছে, কেতিয়াও আমি মানি নল'ম, এয়া স্পষ্ট।